মই ইউটিউব চেনেল ৰাজ অসমলৈ আপোনাক স্বাগতম জনাইছোঁ। মই আজি উপস্থিত আছোঁ বট্টাৰী গাঁৱৰ ৰোমেন কুমাৰৰ ব্ৰইলাৰৰ ফাৰ্মত আৰু তেওঁৰ পৰা জানিম এই ব্ৰইলাৰৰ ফাৰ্মখনৰ পৰা কেনেদৰে উপকৃত হৈছে, তেওঁ ফাৰ্ম খুলি কেনেদৰে ইনকাম কৰিছে, তেওঁ কিমান ইনকাম কৰিছে, কেনেদৰে এইবোৰ কৰিলে আপোনালোকে গোটেই কথাখিনি জানিব তেওঁৰ মুখেৰে। আহক আমি ৰোমেন কুমাৰৰ লগত অলপ কথা পাতোঁ। ৰোমেন কুমাৰ, আপোনাক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। থেংক ইউ। আপোনাকো জনাইছোঁ আপুনি যে মোৰ ফাৰ্মত আহিছে ভিডিঅ' বনাবলৈ। ধন্যবাদ। যে আপোনাৰ এই ফাৰ্মখনত আপুনি ফাৰ্মখন কৰিব কেনেকৈ মানে ভাবিলে? কেনেকৈ বুলি ক'লে আচলতে এইটো বহুত দীঘলীয়া মানে ক'বলৈ গ'লে। এতিয়া মই মানে যেতিয়া পঢ়ি আছিলোঁ তেতিয়া মানে 6 চেমৰ ফাইনেল দিওঁতে দেউতা ঢুকাল। তো এতিয়া মই মানে ইনকামৰ একমাত্ৰ ময়ে এতিয়া মা আৰু মই ৰ'লোঁ। তো এতিয়া মই ওচৰৰে কোম্পানীত গ'লোঁ কাম কৰিব। কোম্পানীত প্ৰায় 3 মাহমান কৰিলোঁ। এতিয়া গম পালোঁ যে মানে কি বহুদিন ফ্ৰী আহিব লাগে, মানে একেবাৰে সখন লেবাৰ কামতো BA পাছ কৰি মানে কি হয়, লেবাৰৰ কাৰণে চিট নাই, ফ্ৰী আহিব লাগে। তো এনেকৈ ভাবি লাষ্টত এই সিদ্ধান্ত ল'লোঁ যে এনেকৈ নিজা হেৰিত কিবা এটা কৰোঁ তেনেকৈ। ঠিক আছে। আপুনি পঢ়ি শুনি BA কমপ্লিট কৰি আপুনি এই কাম কৰিব ল'লে, সেইটো আপুনি এই কামটোৰ কাৰণে কিমান মানে জটিলৰ সন্মুখীন হ'ব লগা হ'ল? পইচা পাতিৰ এইবিলাক? সেইটোতো একদম শূন্যৰ পৰা কৈছোঁ, বহুত জটিল। পইচা বিভিন্ন মানে মানুহ সুতীয়াকৈ লৈ বা বন্ধন লৈ বা এতিয়াও ধৰ সেই ধাৰ মৰাই নাই এতিয়াও। এই ঘৰটো বনাবৰ কাৰণে এনেই কিমানমান খৰচ হয়? এইটো খৰচ বুলি ক'লে সেনেকৈ মানে ঘৰলৈ হয়। এইটো মোৰ ক'লে মানে আমাৰ ইয়াতে প্ৰায় মাটি তোলাতে বেছি গৈছে। যে মাটি এতিয়া মোৰ মোটামুটি 60,000 টকাৰ বেছি গৈছে মাটিত। কাৰণ খৰচত টোটেল 1,70,000 মান গৈছে গোটেইখিনিত। আপোনালোকক দেখুৱাইছোঁ, এইটো ৰোমেন কুমাৰৰ ব্ৰইলাৰৰ ফাৰ্মৰ ঘৰ। ইয়াতে ৰোমেন কুমাৰ কিমান মান এই ব্ৰইলাৰ ইয়াতে আপোনাৰ কেপাচিটি? ইয়াতে 1400-1500 ধৰে আৰু ঠাণ্ডাত মানে গৰমত 1400, ঠাণ্ডা দিনত 1500 মান। আপোনালোকে নিশ্চয় দেখিছে। আছে আগত ধৰ এইটো বাঢ়াইছোঁ, এতিয়া আগত খেৰৰ আছে, এতিয়া অলপ হেৰি কৰি দিয়া আছে এতিয়া। এই ব্ৰইলাৰটো কেতিয়া গেলি মানে নিবাৰ হ'ব? এইটো এনেই ঠাণ্ডা দিনত 40 দিনত উঠাই, এতিয়া গৰমত 36 দিনত উঠাই আৰু মানে পৰহি মানে উঠাব আৰু। এইটো এতিয়া বয়স 34 দিন। ইয়াৰ ওজনটো এতিয়া মেক্সিমাম কিমান মান হ'ব? এতিয়া 1700, মানে 1 কেজি 700, 1 কেজি 800 নিব আৰু। কেজি কিমানমানকৈ যায়? কেজিটো এইটো কোম্পানী লৈ যায়। মোৰ কোম্পানীৰ হয়। এইটো মানে কি ধৰণৰ কোম্পানী আপোনাক মানে হেৰি কৰে? সুগুনা কোম্পানী। এই আপুনি এনেই আধাৰ বা খাদ্যটো কেনেদৰে মানে আৰু সেই দিয়া যায়? এইটো তাৰমানে আধাৰটো এতিয়া মানে হেৰি চিজিল লৈ আহে। এতিয়া গৰমৰ দিনত তাৰমানে দিনৰ আধা নিদিওঁ, দিনৰ আধা দিলে মৰি যোৱাৰ চান্স থাকে। তো ৰাতি দি থৈ দিওঁ, ৰাতিপুৱালৈ থাকে 8 ঘণ্টাত, তাৰপিছত শেষ হয় আৰু ৰাতি দিওঁ। কিন্তু ঠাণ্ডা দিনত এনি টাইম খাই থাকে আৰু। পানীটো দিব লাগে, পানীটো মেইন। গৰমৰ দিনত অলপ কষ্ট হয়। আৰু এই পোৱালিটো মানে কেনেকৈ আনে? পোৱালিটো মই যিটো কোম্পানী দি যায় পোৱালিটো সৰুতে। আৰু খাদ্যটো কোম্পানী দিয়ে। এনেই মানে আৰু খাদ্যটো মানে কিমানমান পৰিমাণৰ লাগে? এইটো মানে এটা শ্বেডিউল আছে, এখন কোম্পানী দিছে, ধৰ হিচাপ মতে খুৱাব লাগে এনেকৈ। ধৰ মানে কি মই চাব লাগিব। মোটামুটি আজিৰ তাৰিখত মোটামুটি মোৰ যিহেতু 1320টা দিছে, 1320টা ধৰ মোটামুটি মোৰ আজি 170-80 কেজি খুৱাব লাগে আৰু মানে 34 দিনত। আৰু তেওঁলোকে মানে লৈও যায় এইটো, আৰু দিও যায়, লৈও যায়। ঠিক আছে বাৰু। কিবা এনেই অসুখ ধৰণৰ অসুখ হয় কেতিয়াবা, কিছুমান বেমাৰ থাকে। তাৰপিছত যত্ন লৈ কথাটো এইটো, যদি লিটাৰটো মেইন, লিটাৰটো সদায় লাৰিব লাগে।
লিকেটো নল'লে ধৰক গন্ধ ওলায় তাৰপিছত মুৰ্গীৰ কাৰণেও এই হেৰিটো নেকি এইটো লাৰি থাকিব লাগে তো এইবিলাক ভালেই আছে এইবিলাক গন্ধ ওলাই না তো গন্ধ অলপ ওলায় কিন্তু মানে কি লাৰি থাকিলে গন্ধ কম ওলায় তাৰপিছত নাৰিলে এইটো কষ্ট হয় কিন্তু লাৰিলে কষ্ট হয় এই গোবৰটোৰ এটা গুণো আছে কিজানি এটা গুণ আছে মানে খেতি পথাৰৰ কাৰণে খেতি চব্জিৰ কাৰণে মানে চব্জি আৰু বটাৰী কলৰটো বিখ্যাতে দেচোন তাতে মানুহ বহুতে যোগাযোগ কৰি থাকে অলৰেডি কৈ থৈ দিছে আপোনাৰ ইয়াত ফেন ব্যৱহাৰ হৈছে ফেনটো লাগে নেকি ফেনটো লাগে মানে ঠাণ্ডা দিনত নালাগে ঠাণ্ডা দিনতো সেই গৰম এৰি পেলাই হিট দিব লাগে কোৱালিটি ঠিক আছে আপোনাৰ এই ইনকাম কেনেকৈ হয় মানে ধৰি লওক মাহ হয়তো এইটো যিটো বেছ হিচাপত হয় আমাৰ এইটো মানে কি এই 40 দিনত ধৰোঁতে এই 40 দিনত কেনেকুৱা হয় এইটো বস্তু ৱেইট কৰা হয় নেওঁটো ৱেইট কৰে ৱেইট লৈ হয় তাৰপিছত এটা কষ্টিং থাকে আমাৰ খৰচা মানে কি ধৰ যদি এটা মুৰ্গীত 10 টকা খৰচা হৈছে কথাটো যদি মানে মাৰ্কেটত আছে 12-15 টকা তো তেতিয়া লাভ আছে নিশ্চয় যদি ধৰ মাৰ্কেটত যদি 8 টকা আছে আমাৰ যদি 10 টকা খৰচ হৈছে লছ হ'ব যদি কোম্পানীক পইচা নিদিব যিমানে আমি কম খৰচতে ওলাব পাৰোঁ সিমানে আমাৰ পইচাটো বেছিকৈ পাওঁ নিৰ্ধাৰিত আৰু সেই নাই আৰু আপোনাক মই এটা প্ৰশ্ন কৰোঁ এই আজি পঢ়ি শুনি আজিৰ দিনততো বহুতো চাকৰিটো নাপায়ে কোম্পানীৰ কাম আপুনি ভাবে নেকি এই ব্ৰইলাৰৰ ফাৰ্মখনেদি যে এখন ঘৰ চলাব পাৰি বা আপুনিও ভালকৈ চলাব পাৰি ঘৰ এখন চলাব পাৰি আপুনি এনেই থকা আপোনাৰে বন্ধু হওক বা এনে যিকোনো গাঁৱৰে কাৰোবাক আপুনি কিবা উৎসাহ দিব নেকি বা উৎসাহ পাইছে নেকি এতিয়ালৈ আচলতে মানে কি চলিব পাৰি আপুনি যিটো কৈছে চলিব পাৰে কিন্তু এই মানে চলাৰ মানে কি লকডাউনৰ এই দুটা বেষ্টত অলপ বেয়া হৈছে মানে কি নাই আৰু ইনকাম ধৰ লছ হ'ব লাগে বহুতো আমি দেখা পাইছোঁ 50 টকা 30 টকাত মোটামুটি আৰু মানে কি আমাক ধৰ 5-6 হাজাৰ টকা দিছে ধৰ খৰচা 5 হাজাৰ টকা যায় গতিকে এই বেষ্টটোতো মোটামুটি শুনামতে তেনেকুৱা 3টা বেষ্ট কণ্টিনিউ 6 মাহ মানে লছেই আৰু আপুনি যিটো কৈছে লগৰ উৎসাহ মই এই ক্ষেত্ৰত মোৰ ভাল লাগিছে যে এই অঞ্চলত আচলতে ব্ৰইলাৰ ফাৰ্ম মানে খোলা নাছিল তো মই খোলা হৈছে এনেকৈ লগ বন্ধু গম পাই কথা উৎসাহ পাই এতিয়া মোটামুটি 6-7খনমান হ'লে আৰু 2-3টা মানে লগে যোগাযোগ কৰি আছে এই ক্ষেত্ৰত মোৰ ভাল লাগিছে আপুনি আৰু কিবা ভৱিষ্যত অলপ বাঢ়াৱা বা অলপ ডাঙৰ কৰাৰ কথা ভাবিছে নেকি ফাৰ্মখন কেইদিনমান আগতে এইখিনি বাঢ়ালোঁ এইখিনি আছিল ইয়াৰ পৰা বাঢ়া হৈ গৈছে আগতে 900 কেপাচিটি আছিল এতিয়া অলপ বাঢ়ালোঁ 1400 ঠিক আছে